নমস্কাৰ বন্ধুসকল, আপুনি যদি ভাবিছে যে আপুনি জীৱনটো সফল কৰিব পৰা নাই, আপুনি দেখা সপোনবিলাক আপুনি পূৰণ কৰিব পৰা নাই। আমাৰ জীৱনটো বহুত চুটি, কিন্তু আপুনি এই জীৱনটো দীঘলীয়া কৰিব পাৰে। আপোনাৰ পৰ্যবেক্ষণ শক্তি, মনোযোগ শক্তি বঢ়াই আপুনি জীৱনটো দীঘলীয়া কৰিব পাৰে। আপুনি চিম্পল লিভিং এডাপ্ট কৰি আপুনি জীৱনটো দীঘলীয়া কৰিব পাৰে। কেনেকৈ? আপোনাৰ বিফলতাৰ মেইন কাৰণ হৈছে ডিষ্ট্ৰাকশ্যন, নহয় জানো? আপুনি বাৰে বাৰে হোৱা ডিষ্ট্ৰাকশ্যন, কিতাপ পঢ়ি থাকোঁতে হোৱা ডিষ্ট্ৰাকশ্যন, কিবা এটা কাম কৰি থাকোঁতে হোৱা ডিষ্ট্ৰাকশ্যন। এই ডিষ্ট্ৰাকশ্যন কিয় হয় জানেনে? আপুনি বেছি বিচাৰে, আপুনি বেছি ইনফৰমেশ্যন ৰাখে আপোনাৰ মাইণ্ডত। ছ'চিয়েল মিডিয়া, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ওচৰ চুবুৰীয়া, অত্যাধিক লগ বন্ধু, সেইবিলাকে আপোনাৰ মূৰত ইনফৰমেশ্যনৰ এটা পাহাৰ বনাই দিয়ে। সেই ইনফৰমেশ্যনবিলাক আপোনাৰ মূৰত বাৰে বাৰে খুন্দিয়াই থাকে, যাৰ ফলত আপুনি যিকোনো এটা কাম, নিজৰ এটা ব্যক্তিগত কাম, কিতাপ পঢ়াই হওক বা যিকোনো পৰীক্ষাৰ প্ৰতি কৰিবলগীয়া প্ৰস্তুতি বা যিকোনো কাম, যিবিলাক কামত আপুনি মনোযোগ দিবলগীয়া হয়, সেইবিলাক কামত আপুনি বাৰে বাৰে মনোযোগ দি থাকিব নোৱাৰে, কাৰণ বাৰে বাৰে ডিষ্ট্ৰাকশ্যন হৈ থাকে। খেলা ধূলা, আপুনি কিবা এটা কৰা ভাল লগা কাম, লগ বন্ধু, ইউটিউব, ফেচবুক, সেইবিলাকৰ বিভিন্ন ধৰণৰ আপুনি বিভিন্ন কামত বা যিকোনো ক্ষেত্ৰত আপুনি অলৰেডি এংগেজ হৈ থাকে, যাৰ কাৰণে আপুনি বাৰে বাৰে ডিষ্ট্ৰাকশ্যনৰ বলি হ'বলগীয়া হয়। আপুনি নিজক এটা প্ৰমাণ কৰি চাব। আপুনি ধৰক এখন কিতাপ পঢ়িবলৈ মন মেলিলে, এঘণ্টাৰ কাৰণে আপুনি কিতাপ পঢ়িলে। আপুনি এঘণ্টাৰ কাৰণে কিতাপ পঢ়োঁতে প্ৰথম 20 মিনিট সময় ধৰক আপুনি 10 পৰা 12 পেজ পঢ়িলে, আৰু তাৰ নেক্সট 20 মিনিটত আপুনি 4 পৰা 5 পেজ, আৰু তাৰ নেক্সট 20 মিনিটত আপুনি 1 পেজ পঢ়িবলৈ বা 1 পেজো কমপ্লিট কৰিব নোৱাৰিব পাৰে, কাৰণ আপোনাৰ মনোযোগ দিয়াৰ যিটো গ্ৰাফ, এইটো লাহে লাহে কম হৈ যায়। কিয় কম হৈ যায়? কাৰণ আপোনাৰ মূৰত বাৰে বাৰে সেই আননেচেচেৰী থটবোৰ আহি থাকে। আপুনি যিবিলাক ইনফৰমেশ্যন দিনটোত আপুনি আৰ্ণ কৰিলে, যিবিলাক বস্তু দেখিলে, যিবিলাক আননেচেচেৰী কাম কৰিলে আপুনি দিনটোত, সেইবিলাক আপোনাৰ মূৰত বাৰে বাৰে ঠুকুৰিয়াই থাকে। আপুনি প্ৰথম অৱস্থাত যদি এটা মাইণ্ডছেট লৈ আপুনি যেতিয়া কিতাপ পঢ়িবলৈ বহিছিলে, তেতিয়া প্ৰথমতো আৰু এইটোত ইমান ডিষ্টাৰ্ব দিয়া নাছিলে, কিন্তু লাহে লাহে ডিষ্টাৰ্ব দিবলৈ আৰম্ভ কৰে, কাৰণ আপুনি গম নোপোৱাকৈ সেইটো বাৰে বাৰে ট্ৰাবল দি থাকে, বাৰে বাৰে মূৰত সোমাই থাকে যে মই কিবা এটা ভাবিম বা কৰিম। সেই ইনফৰমেশ্যনবিলাক, চিম্পল লিভিঙৰ অৰ্থ হৈছে কম ইনফৰমেশ্যন ৰখা। আপুনি যিমান কম ইনফৰমেশ্যন ৰাখিব, সিমানে আপোনাৰ মাইণ্ডটো ক্লিয়াৰ হৈ থাকিব, আপুনি ভাল লাগি থাকিব দিনটোত। ভাল লগা কামবিলাকৰ মাজেৰে আপুনি দিনবিলাক অতিবাহিত কৰক, আপোনাৰ একো প্ৰব্লেম নহ'ব। কিন্তু খালি আপুনি অত্যাধিক শ্ব' অফ কৰিবলৈ, আপুনি কাৰোবাক দেখুৱাবলৈ অত্যাধিক বস্তু, অত্যাধিক ইনফৰমেশ্যন, সেইবিলাক যদি সংগ্ৰহ কৰি থাকে, সেইবিলাক বস্তু আপুনি যদি মূৰত বঢ়াই থাকে, তেনেহ'লে সেইবিলাক আপোনাৰ ডিষ্ট্ৰাকশ্যনৰ মেইন কাৰণ হৈ পৰিব, সেইবিলাক ডিষ্ট্ৰাকশ্যনৰ চ'ৰ্চ হৈ পৰিব। কিন্তু আপুনি যদি ক্ৰিয়েটিভিটি বা যিকোনো সৃষ্টিশীল কামত আপুনি মনোযোগ দিয়ে, আপুনি গান লিখা, কবিতা লিখা, কিতাপ পঢ়া, কিতাপ লিখা, আপুনি বিজনেছৰ বিষয়ে ভাবা, কি কৰিলে মই ছাকচেছ হ'ব পাৰিম, সেইবিলাক কামত আপুনি মনোযোগ দিয়ক। আপুনি যিটো ফিল্ডত কাম কৰিব বিচাৰিছে, সেইটো ফিল্ডত আপুনি মনোযোগ দিয়ক। তেতিয়া আপোনাৰ মনোযোগ শক্তি বৃদ্ধি হ'ব, আপুনি মনোযোগ বজাই ৰাখিব পাৰিব। কিন্তু যদিহে আপুনি শ্ব' অফৰ দুনিয়াত কাৰোবাক দেখুৱাবলৈ বা বিভিন্ন বস্তু, বিভিন্ন ইনফৰমেশ্যন আপুনি কালেক্ট কৰি গৈ থাকে জীৱনত, তেনেহ'লে আপুনি ডিষ্ট্ৰাকশ্যনৰ বলি হ'ব, আৰু আপুনি নিজৰ কাম সম্পূৰ্ণৰূপে বা ভালদৰে মনোযোগেৰে আপুনি কৰিব নোৱাৰিব, যাৰ ফলত আপোনাৰ এফিচিয়েঞ্চি কম হৈ যায় আৰু আপুনি বিফল হৈ যায়। আপুনি যিটো পইণ্টত বা যিটো বিন্দুত আপুনি উপনীত হ'ব বিচাৰিছিলে, সেইটো বিন্দুত আপুনি উপনীত হ'ব নোৱাৰে। গতিকে বন্ধুসকল, আপুনি মহৎ সপোন দেখক, বহুত ভাল সপোন দেখক। সপোন দেখিছাই যেতিয়া, বহুত ডাঙৰ সপোন দেখক, আৰু সেই বহুত ডাঙৰ সপোন পূৰণ কৰিবলৈ আপুনি চিম্পল লিভিং এডপ্ট কৰক। সেই সপোন পূৰণ কৰিবলৈ আপুনি আননেচেচেৰী, আপুনি সপোনৰ বাহিৰত থকা বস্তুবিলাক বা সপোনৰ বাহিৰত থকা ইনফৰমেশ্যনবিলাক আপুনি আৰ্ণ নকৰিব, সেইবিলাক পেলাই দিয়ক, বৰ্জন কৰক। আপুনি আপোনাৰ সপোনৰ লগত জড়িত বস্তুবিলাক চাওক, দেখক, আৰু সেইবিলাকৰ ওপৰত আপুনি ক্ৰিয়েটিভ মাইণ্ড ইউজ কৰক। আৰু যেতিয়া আপুনি এনেকৈ কৰিবলৈ আৰম্ভ কৰে, যেতিয়া আপুনি সেই কাম কৰিব, তেতিয়া আপোনাৰ মনোযোগ শক্তি বজাই থাকিব, আৰু আপুনি সফল হ'ব পাৰিব।
গতিকে চিম্পল লিভিং বহুত জৰুৰী। চিম্পল লিভিঙৰ অৰ্থ সেইটো নহয় যে আপুনি দুখীয়া। চিম্পল লিভিং এটা মানসিকতা হয়। আপুনি মানসিকতা গ্ৰ'থ কৰক আৰু কম ইনফৰমেশ্যন ৰাখক, কম বস্তু ৰাখক, আপোনাৰ বাৰ্ডেন কম হ'ব আৰু আপুনি আৰামত আপোনাৰ সপোনৰ দিশে গতি কৰিব পাৰিব। আৰু আপুনি এনেকৈ যদি গতি কৰি গৈ থাকে তেনেহ'লে আপুনি জীৱনক সৎ ব্যৱহাৰ কৰিব পাৰিব। জীৱনটো তেতিয়া আপোনাৰ কাৰণে ছুটি নহয়, জীৱনটো আপোনাৰ কাৰণে দীঘলীয়া হ'ব, পৰ্যাপ্ত হ'ব। আপুনি বহুত কম সময়ৰ ভিতৰত আপুনি পাব বিচৰা, আপুনি উপভোগ কৰিব বিচৰা জীৱনটো আপুনি উপভোগ কৰিব পাৰিব। গতিকে বন্ধুসকল, সেই সাধাৰণ কথা বা সৰু কথাটো আপুনি যদি গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ সফলতা তেনেই নিশ্চিত। আপুনি খুব কম সময়ৰ ভিতৰত আপুনি সফল হ'ব পাৰিব। গতিকে বন্ধুসকল, কম ইনফৰমেশ্যন ৰাখক, চিম্পল লিভিং এডাপ্ট কৰক আৰু সময়ক উচিত ব্যৱহাৰ কৰক। ধন্যবাদ। Stay a while.